নমস্কাৰ প্ৰথমে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালো। আশা কৰোঁ সকলোৱে ভালে আছে। মই অকণমান বৰ হৈ আছিলোঁ বাবে ভিডিঅ'টিকে বনালোঁ। এই যে দেখি আছে এইখিনিতে দেউতাই সৰুকৈ খেতি কৰিছে কেম্পাছৰ ভিতৰতে। ইয়াতে বিভিন্ন ধৰণৰ কচুৰ গছ আছে। যিহেতুকে আজি মই কচুৰ ৰেচিপি বনাম, প্ৰথমে এই কচুৰ গছখিনি কাটি পেলালোঁ। দাৰে কাটিছোঁ। কচুৰ গছ কাটি কিন্তু মজা লাগে দেই। অকণমান ভিতৰ ফালে যাওঁ। ৰ'ব এটা বস্তু দেখিছোঁ, খতৰনাক বস্তু। এয়া দেখিছেনে? বিছা। ছজনাৰ গছত বিছা থাকিবই মানে এইটো বতৰত। আৰু এইবোৰ হৈছে তিতা কেৰেলাৰ গছ। এতিয়ালৈকে ফল লগা নাই, লাহে লাহে ফলিব চাগে। আৰু ইয়াতে কোমোৰাৰ গছ, জিকাৰ গছ এইবোৰে আছে। আৰু এইখিনি মাটিত হালধিৰ খেতি কৰিছে। মায়ে এতিয়া চাফা কৰি আছে। ময়ো আজি মাৰ লগত অকণমান জংঘল চাফা কৰিম বুলি ভাবিছোঁ। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টি সম্পূৰ্ণৰূপে চাব। অলপ পিছতেই মই কচুৰ ৰেচিপি বনাই দেখুৱাম। এয়া জিকাৰ পাত। জিকা কোমোৰা একোতে ফল ধৰা নাই এতিয়ালৈকে। মই এতিয়া মাৰ লগত অলপমান জংঘল চাফা কৰিম আৰু তাৰ পিছত কচুৰ ৰেচিপি বনাই দেখুৱাম। এয়া চাওক, মই এতিয়া চাফা কৰি আছোঁ। এইকেইদিন বেছিকৈ বৰষুণ পৰি আছে কাৰণে মাটিখিনিও জিকা হৈ আছে। সেইবাবে অলপমান উঠাবলৈ টান হৈছে। তথাপিও চেষ্টা কৰিছোঁ অকণমান। কেতিয়াবা এইবোৰ কাম কৰিও ভাল লাগি যায়। মই সৰু থাকোঁতেও কৰি পাইছিলোঁ এইবোৰ কাম। সৰু থাকোঁতে আলু তুলিছিলোঁ আৰু আলু তুলি বহুত ভাল লাগে। তেতিয়া আমাৰ আলুৰ খেতিও আছিল। এতিয়া সেইবোৰ নাই। এইখিনিয়ে আমাৰ খেতি এতিয়া ক'বলৈ গ'লে। আৰু লকডাউনখিনি এনেকৈয়ে পাৰ কৰি আছোঁ। আৰু মই যি কাম পাওঁ সেয়ে কৰোঁ, যি মন যায় তাকে কৰোঁ। এনেকৈ পাৰ কৰাই আছোঁ। আৰু পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, তাৰ মাজতে আমি সুখী থাকিব লাগিব। আৰু আশা কৰোঁ সোনকালে সকলোবোৰ ভাল হৈ যাওক। এটা কথা ফ্ৰেণ্ডছ, এয়া মোৰ প্ৰথম ভিডিঅ' নিজৰ ভইচৰ সৈতে। কেনে পালে জনাবচোন। যদি বেয়া হৈছে কৈ দিব হা। নেক্সট টাইম আৰু এনেকুৱা ভিডিঅ' নবনাম যদি বেয়া হৈছে। এনেকৈয়ে মই প্ৰায় এঘণ্টা ধৰি চাফা কৰিলোঁ। এঘণ্টাৰ ভিতৰত মই মাত্ৰ 2টা লাইনহে চাফা কৰিলোঁ, কাৰণ মই এখন হাতেৰে চাফা কৰিছোঁ। এয়া চাওক, বহুত হৈ গ'ল চাফা। মই এই 2টা লাইন চাফা কৰিলোঁ। আৰু মোৰ হাতৰ অৱস্থা চাওক কি হৈছে। বিছা দাগিলে চাগে, এতিয়াতো গম নাপাম, পিছতহে গম পাম দাগিছে যদি। একো নাই, ঠিক হৈ যাব। এতিয়া মই গা পা ধুই ভালদৰে কচুৰ ৰেচিপি বনাম। এয়া চাওক কচুৰ ঠাৰি। এইখিনি মায়ে কাটি দিব মোক গা ধুই অহালৈকে। গতিকে আহক একেলগে বনাওঁ। এয়া চাওক ৰেডি হৈ আছে ক'লা কচুৰ ঠাৰি, লগতে কেইটামান কঁঠালৰ গুটি। কচুখিনি অলপমান টাইম ৰ'দত থৈ দিব। আৰু আমি লৈছোঁ এয়া শুকান মাছ, নহৰু, পিঁয়াজ, আদা, জলকীয়া, কঁঠালৰ গুটি। প্ৰথমে শুকান মাছখিনি গৰম পানীত তিয়াই লৈ ধুই ল'ম আৰু সেইখিনি পিছত ভাজি উলিয়াম। মই অলপহে লৈছোঁ শুকান মাছ, আপোনালোকে যিমান বিচাৰে ল'ব পাৰে। এয়া ধুই ল'লোঁ। এতিয়া মই এইখিনি ভাজিম আৰু ভাজি লোৱাৰ পিছত এনেধৰণৰ হৈছে। এইখিনি মই বাতি এটাত ৰাখি থৈছোঁ। এয়া হ'ল আদা নহৰুৰ পেষ্ট। প্ৰথমে আমি কেৰাহীত তেল গৰম কৰি তাতে পিঁয়াজ আৰু জলকীয়া কেইটামান দিছোঁ। আৰু এনেদৰে পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে ভাজি থাকিম। এখন তেজপাত দি দিলোঁ। প্ৰথমে আমি কঁঠালৰ গুটিখিনি ভাজিম। গতিকে কঁঠালৰ গুটিখিনি টুকুৰা কৰি লৈ কেৰাহীত দি দিলোঁ। এয়া চাওক,
এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ। আৰু অকণমান হালধিৰ গুড়ি দিছোঁ। আৰু এতিয়া অলপ সময় কঁঠালৰ গুটিখিনি ভাজি থাকিম। এতিয়া মই লাহেকৈ কচুখিনি দি দিছোঁ। এতিয়া কিছু সময় কচুখিনি লৰাই থাকিম এনেদৰে। এনেদৰে অলপ সময় কচুখিনি ভাজি লৈ ইয়াতে অকণমান নিমখ দি দিছোঁ। যিহেতুকে আগতে দিয়া হৈছে গতিকে অলপমানে দিছোঁ। আৰু আকৌ অলপমান হালধি দিলোঁ। এতিয়া কচুখিনি ভাজি থাকিব লাগিব। আধা ভাজা হোৱালৈকে আমি কচুখিনি এনেদৰে লৰাই থাকিম। এয়া চাওক 5 মিনিট সময়ৰ পিছত এনেকুৱা ৰূপ লৈছে কচুখিনি। এতিয়া আমি আকৌ ভাজি থাকিম। এনেদৰে প্ৰায় 10 মিনিটমান সময় ভাজিলোঁ। এতিয়ালৈকে আধা সিজা হৈ গ'ল। এতিয়া মই নহৰু আদাৰ পেষ্টখিনি দিলোঁ আৰু লৰাই থাকিলোঁ। এয়া অকণমান জিৰা দি দিছোঁ। এতিয়া দিছোঁ মই জলকীয়াৰ গুড়া। অলপমান বেছিকৈ দিছোঁ। আপোনালোকেও বেছিকৈ দিব, তেতিয়াহে টেষ্টি হ'ব। আৰু জ্বলা বেছিকৈ দিলে তেতিয়া কচুটো নধৰে ডিঙিত। এনেও ক'লা কচু ইমানকৈ নধৰে, কিন্তু যদি আপুনি পানী দিয়ে তেনেহ'লে কচুখিনি ধৰিব পাৰে। গতিকে আপুনি ভুলতো পানী নিদিব। এনেদৰে অলপ সময় ভাজিলোঁ। এতিয়া মই ভাজি থোৱা শুকান মাছখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া আমি এইখিনি আকৌ কচলিৰে লৰাই থাকিম আৰু অকণমান সময় ভাজি এইখিনি নমাই থ'ব পাৰিম। এতিয়া মই চেক কৰিম কঁঠালৰ গুটি সিজিল নে নাই। এয়া চাওক কঁঠালৰ গুটি ভাঙি চাইছোঁ। পুতুককৈ ভাঙি গৈছে, তাৰমানে সিজিছে। গতিকে আমাৰ ৰেচিপি হৈ গ'ল। আৰু অকণমান ভাজি নমাই থ'ম। গতিকে ফ্ৰেণ্ডছ, আপোনালোকৰ আগত এয়া কঁঠালৰ গুটি আৰু মাছৰ সৈতে কচুৰ আঞ্জা। ইমানেই আছিল আজিৰ ভিডিঅ'টি। কেনে পালে জনাব। যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।